কাৰ্বি আংলঙত স্কাউট মাষ্টাৰৰ প্ৰশিক্ষণ সফল সম্পন্ন ৰাজ্যৰ ভিন্ন জিলাৰ পৰা এই স্কাউট মাষ্টাৰ প্ৰশিক্ষণত অংশগ্ৰহণ বৰলাংফেৰ অঞ্চলত ভিন্ন জনগোষ্ঠীয় সমাজ একোৱাৰ বাবে পদক্ষেপ গ্ৰহণ হস্তমুখী সন্দৰ্ভত আলাপ আলোচনা টংকা মকামন শিৰবাং আমি স্বৰচিত কবিতা পাঠৰ প্ৰতিযোগিতাত নতুন কবিসকলৰ পৰা শিশু কবিসকলেও অংশগ্ৰহণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰাগজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিৰ বীৰচিংকিত কিবা নহয় কিবা অনুষ্ঠান প্ৰশিক্ষণ আদি অনুষ্ঠিত হৈ অহা পৰিলক্ষিত হয় পিছপৰা অঞ্চল বুলিও সৰব তথা সজাগ সকলোতে এই ক্ষেত্ৰত বিগত দিন ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমকাচি ডন বস্কো হাইস্কুলে গুৱাহাটী চালচিয়ান প্ৰিভেনশ্যন সৌজন্যত আমৰি সমষ্টিৰ বীৰচিংকি অঞ্চলৰ আমকাচিত পোনপ্ৰথমবাৰৰ বাবে যোৱা 10 এপ্ৰিলৰ পৰা 16 এপ্ৰিললৈ অনুষ্ঠিত হয় স্কাউট মাষ্টাৰ আৰু গাইডৰ প্ৰশিক্ষণ আমকাচি ডন বস্কো হাইস্কুলৰ ফাদাৰ ডেনিছ চলমান আৰু ফাদাৰ জোচেফ টেৰণৰ পৰিচালনা তথা তদাৰকীত অনুষ্ঠিত এই 6দিনীয়া স্কাউট এণ্ড গাইড প্ৰশিক্ষণত কোকৰাঝাৰ গোৱালপাৰা ডিমা হাছাও আদি ৰাজ্যৰ বিভিন্ন জিলাকে ধৰি মেঘালয়ৰ পৰাও অংশগ্ৰহণ কৰে আমৰিৰ পৰা পিৰাটনে ৰিপৰ্ট কাট নিউজ APSLCৰ সৌজন্যত কাৰ্বি আংলং জিলাৰ লুম্পাজং পৰিষদ সমষ্টিৰ বৰলাংফ্ৰেত জনগোষ্ঠীয় সমাজ এক হোৱাৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ APSLC কেন্দ্ৰীয় কমিটিৰ সদস্য এলবাৰ্ট ৰংপিয়াৰ সহযোগীৰ সৌজন্যত অঞ্চলটোৰ জনগোষ্ঠীয় নেতাসকলৰে মিলিত হয় আৰু সভা অনুষ্ঠিত কৰা হয় বৰলাংফেৰ ভিতৰুৱা অঞ্চলত বসবাস কৰা ভিন্ন জনগোষ্ঠীয় নেতাসকলক লগ ধৰি জনগোষ্ঠীয়সকলক একত্ৰিত কৰাৰ প্ৰয়াস APSLCৰ কেন্দ্ৰীয় কমিটিৰ অঞ্চলটোত বসবাস কৰি অহা কাৰ্বি জনগোষ্ঠীকে ধৰি গাৰো চাকমা ৰেয়াং ত্ৰিপুৰী আদি জনগোষ্ঠীয়সকলক এক কৰি হস্ত অনুসূচীৰ সন্দৰ্ভত সজাগতা প্ৰদানৰ উদ্দেশ্য সভা অনুষ্ঠিত কৰি আলাপ আলোচনা কৰে অনাগত এটা নিৰ্দিষ্ট দিনত সমূহ জনগোষ্ঠীয় লোকসকলক একত্ৰিত কৰি বৰলাংফেৰত সন্মিলন অনুষ্ঠিত কৰাৰ কথাও আজি সভাত সদৰি কৰে এলবাৰ্ট ৰংপি তথা তেখেতৰ সহযোগীয়ে ইয়াতে গাৰো চাকমা ৰিয়াং মানে ডিফাৰেণ্ট কমিউনিটি ইয়াতে আছোঁ ইয়াৰ পৰা আমি মানে লম্বাজং এৰিয়া লম্বাজং কনষ্টিটুৱেঞ্চি এতিয়া আমি বহুত আগৰ পৰা কৰি আহিছোঁ দেখা পাইছোঁ যে আমাৰ কোনো মানে ট্ৰাইবেলৰ ৰাইট কি সংবিধানত লিখা আছে কোনোটো দেখুওৱা নাই আমাক কিন্তু একেদিন 3-4 মাহ হৈছে যে আমাক এটা IS অফিচাৰ আহি পেলাই আমাক বহুত বুজাইছে যে আমালোকৰ মানে সংবিধানত ট্ৰাইবেলৰ কি ৰাইট আছে আমি কি কৰিব লাগে যে আমি কি কৰিলে আমি একতা হ'ব পাৰিম সেইটো আমাক আহি পেলাই কৈছে ছাৰে অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স আমি তাতে ইয়াত জইন কৰিছোঁ আজিৰ পৰা গাংগুৰা আমি লেখা পঢ়া নাই আৰু আমাৰ গাঁৱৰ মানুহবিলাক লেখা পঢ়া তৰফৰ কমজোৰ আছে আমি ইমান বছৰ থাকি আছোঁ ইয়াতে আজি 30-40 বছৰ হৈ গ'ল কোনো আমাৰ চৰকাৰ ফালৰ পৰা কি পাব লাগে সেইবিলাক নাপায় কি কাৰণে নাপায় সেইবিলাক আমি বুজি নাপায় ইমান বছৰ থাকিছোঁ আমি বিজেপি কংগ্ৰেছ এইবিলাকতো ভোট দিছোঁ আজিলৈ আমাৰ পাবলগীয়া ৰাইট যিবিলাক আছে এইবিলাক আমি নাপায় ইদাক নিলি তুম বৰলাংফেৰ মাতে লাংফেৰপি গাৰৰ আলং নিলি তুম নাঙা চেতং লাটাকে তুমলং মুপেন হেডে তুমলং লামথে তানাং চেতানুল তুমলং চাকমাদু গারোদু পেনরিয়া আলং লি তুম akiduk akisung alam le tumpan lapen rada teng nung lang paklang lundo alang tum amethang aron alam mati ajakong lapen sik schedule buke englong aswa farman babang alang tum ta kacini mate kithan kapari abang kavedet ajok kedam tang MLA lapen non MSC labang swa frang le tumolong APHLC ameipu jai ka tharalang tumpan alwa thoi ban benalang tumpan than paklar pami pen alang litum pini pen ke
ami thanga jak kong pen ami thanga right chichini pen pini pen kalang letung APSLC mate englong asu aphandet kachisong pi a party long si nang chi pa okdon po la pen nang chi song dun po selang letung lamchak nang chi pidun lo la pen kaladak lang pher pi ai ria long an prap jin pen la pen ladak englong asu ke do tum an bangke APSLC long sewang et po la pen dak thedung ame bipo botami alang letung lamchak nang chi pidun lo News Desk Report Cup News সময় হৈছে সমাজিক বিৰতি Kona kulat si mithang karbi pinding sumpot ang pompin kilong at po. Nangletong lapuson ke matha kisung doma. Jong si do plote matha nang ni. Nangletong humrik non pinding sumpot akuda dalong. Bangso akudat long nangletong karbi pinding sumpot pekok pini wampok chipan choy hongthor karbi teum lek paikom jamburong pogo karbi pers jamburong so karbi brospin karbi beg lapen gamsai ri sitamik long et po. Lapen bangso akudat nangletong anidang le humri jita inpuik Lati Prabsin pen humrik non pending support akulat di Fuluru langso Daily Market opposite Drangsena Satu auditorium hola long. Lapen nangitong ka order je aphan la aber kipia number long humrik non. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ টংকা মোকামত বুধবাৰে অনুষ্ঠিত হৈ যায় হিৰবাং আমি তথা কবি সন্মিলনত অঞ্চলটোৰ নপুৰণি কবি সকলোকে ধৰি শিশুসকলৰ অংশগ্ৰহণ আছিল মন কৰিবলগীয়া সাহিত্য জগতত কবিতা হ'ল সাহিত্যৰ প্ৰথম চিৰি টংকা মোকামত অনুষ্ঠিত কবি সন্মিলনত নপুৰণি কবিসকলৰ উপৰিও শিশুসকলৰ অংশগ্ৰহণে কাৰ্বি আংলং জিলা বিশেষকৈ কাৰ্বি সাহিত্য জগতৰ বাবে এক শুভ ইংগিত উক্ত কবি সন্মিলনত পুৱা ভাগত সাহিত্যৰ কঠীয়াতলিত নতুন প্ৰজন্ম শীৰ্ষক মনোগ্ৰাহী তথা গাম্ভীৰ্যপূৰ্ণ চেমিনাৰ এখন অনুষ্ঠিত কৰা হয় চেমিনাৰখনত অঞ্চলটোৰ নপুৰণি কবিৰ লগত সাহিত্যপ্ৰেমীসকল অংশ লয় তাৰ পিছত অনুষ্ঠিত হয় স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতা লংকিৰাম ইংলেণ্ড পৌৰোহিত্যত অনুষ্ঠিত শিশু কবিতা পাঠ প্ৰতিযোগিতাখনত কণ্ঠশিল্পী বলেশ্বৰ হানছে নেপালী কবি বিষ্ণু নিৰ্লাই পৰ্যালোচক হিচাপে অংশগ্ৰহণ কৰে তাৰ পিছত বলেশ্বৰ হানছে পৌৰোহিত্যত অনুষ্ঠিত পৰৱৰ্তী মুকলি কবিতা প্ৰতিযোগিতা অনুষ্ঠিত হয় দিগন্ত ৰংপি পৌৰোহিত্যত অনুষ্ঠিত ইয়াৰ পৰৱৰ্তী কবিতা অনুষ্ঠানত ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ লেংগুৱেজ ডেভেলপমেণ্ট অৱ আমেৰিকাৰ সন্মানপ্ৰাপক চিকাৰী টিছু পৰিষদৰ কাষ্টমাৰী ল ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ মানসিং তেৰণ প্ৰমুখ ভালেসংখ্যক বিশিষ্ট তথা নিমন্ত্ৰিত কবি সাহিত্যিকসকল অংশগ্ৰহণ কৰে Itundo ni karong la ilang ni karong aja tado itung anglong thengpi thekra inglong ke thek kere nang ke ong
Keplang Kiti Keong, Tisi Kawela Karbi Anglong. দংকাম অসমৰ পৰা কেলভিন টেৰেঙৰ ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ